নমস্কাৰ বন্ধু বান্ধৱীসকল তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি মই আপোনালোকক এটি অতি দুখ লগা খবৰৰ বিষয়ে জনাম। চাই থাকিব RIIMS আসাম টুডেৰ সৈতে। অসমৰ এক বিতৰ্কিত সিদ্ধান্ত আছিলে শিক্ষকসকলৰ গতিবিধি পৰীক্ষণৰ বাবে RIIMS App ইনষ্টল কৰক। এই এপছে ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা নকৰাৰ বাবে শিক্ষক সমাজে আৰম্ভণিৰ পৰাই নানা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু তথাপিও কোনো ধৰণৰ কাণ সাৰ দিয়া নাছিলে অসম চৰকাৰৰ ফালৰ পৰা। বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰাৰ ফলত আজি এই RIIMS Appৰ বাবে আত্মহত্যা কৰিলে ডিমৰ এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে। ডিমৰ লক্ষ্মীপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শিক্ষাগুৰু কালীপ্ৰসাদ চেতিয়া নামৰ শিক্ষকজনে আজি এই RIIMS Appৰ কাৰণে আত্মহত্যা কৰিবলগীয়া হ'ল। অসম এনে এখন ভাৰতৰ ৰাজ্য য'ত শিক্ষকসকলক নিৰ্বাচনৰ কামৰ পৰা আৰম্ভ কৰি নানা ধৰণৰ নিকৃষ্ট কামতো শিক্ষকসকলক নিযুক্তি দিয়ে অসম চৰকাৰৰ ফালৰ পৰা। কিন্তু তথাপি এই সন্মানীয় শিক্ষাগুৰুসকলৰ ওপৰত কোনো ধৰণৰ বিশ্বাস বা কোনো ধৰণৰ আশ্বাস নাছিল অসম চৰকাৰৰ। আমি এই অসম চৰকাৰৰ সিদ্ধান্তক গৰিহণা জনাইছোঁ। শিক্ষক বৃত্তিৰ বাদে অন্য অফিচ কাৰ্যালয়ত য'ত চকীদাৰৰ পৰা আৰম্ভ কৰি বড়োবাবুলৈকে কাম নকৰে ধনৰ টোপোলাৰ অবিহনে, কিন্তু সৎ উপাৰ্জনেৰে চলা শিক্ষকসকলকো বিশ্বাস কৰা নাছিল অসম চৰকাৰৰ ফালৰ পৰা। তথাপি কোনেও কোনো ধৰণৰ মাত মতা নাছিল। কিন্তু আজি এই RIIMS Appক লৈ যি ঘটনা অসমত সংঘটিত হ'ল, এয়া ইতিহাসৰ এক কলা অধ্যায় বুলি ক'ব পাৰি। RIIMS Appৰ বিষয়ে যি নিৰ্দেশনা জাৰি কৰিছিল, য'ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী নিজে কৈছিল যে এই এপছত শিক্ষকৰ উপস্থিতি নাপালে কৰ্তন কৰা হ'ব শিক্ষকসকলৰ দৰমহা। কিন্তু কিয় কেৱল শিক্ষকসকলেই চৰকাৰী দৰমহা লাভ কৰে নে আন আন বিভাগতে দিয়া হয় চৰকাৰী দৰমহা? শিক্ষকসকলে উপাৰ্জন সৎ, কিন্তু আপুনি চাব DMC DI অফিচ য'তে যাওক এটা ফাইল চহী কৰিব লাগিলে দিব লাগে ধনৰ টোপোলা। এমনকি এটা ছাৰ্ভিচ বুক বা এটা আই কাৰ্ডৰ কাম কৰিবলৈ দিব লাগে 2,000 পৰা 3,000 টকা। কিন্তু কিয় শিক্ষকসকলৰ তেনেধৰণৰ কোনো কলাধনৰ প্ৰতি নাই লোভ? তথাপি শিক্ষকসকলক কিয় অসম চৰকাৰৰ ফালৰ পৰা ইমান হাই জ্ঞান কৰা হয়? ধিক্কাৰ জনাইছোঁ অসম চৰকাৰৰ এই সিদ্ধান্তক। আৰু সকলো শিক্ষক সমাজে একগোট হৈ এই RIIMSৰ বিৰুদ্ধে থিয় হ'ব লাগে, যাতে কোনোপধ্যে অসম চৰকাৰৰ একচেটিয়া সিদ্ধান্ত কেতিয়াও ভাল নাথাকে। মই আপোনালোকক প্ৰধান শিক্ষকজনৰ সকলো তথ্য আগবাঢ়িছোঁ, আপোনালোকে চাই থাকিব। RIIMS App পৰিচালনা কৰিব নোৱাৰাৰ বাবে আত্মহত্যাৰ অভিযোগ। ডিমত বিদ্যালয়ৰ শ্ৰেণী কোঠাত চিপ লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ। আত্মহত্যা কৰা প্ৰধান শিক্ষকজন কালীপ্ৰসাদ চেতিয়া। ডিমৰ লক্ষ্মীপথাৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা
সংঘটিত হৈছে। RIIMS এপৰ বাবে শিক্ষকৰ আত্মহত্যা। RIIMS এপ পৰিচালনা কৰাত অসমৰ্থ হোৱাৰ বাবেই চৰম সিদ্ধান্ত প্ৰধান শিক্ষকৰ। ডিমৰ লক্ষ্মীপতাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কালীপ্ৰসাদ চেতিয়াৰ আত্মহত্যা। বিদ্যালয়ৰ শ্ৰেণীকোঠাত ডিঙিত চিপ লৈ আত্মহত্যা শিক্ষকজনৰ। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হেঁচা সহিব নোৱাৰি বাছি ল'লে এই পথ। ব্যক্তিগত মোবাইলেৰে এটেণ্ডেন্স দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল ৰাজ্যৰ শিক্ষক সংগঠনে। শিক্ষক সংগঠনৰ বিৰোধিতাৰ পাছতো শিক্ষা বিভাগে লোৱা নাই কোনো ধৰণৰ। ভিডিঅ'টো লাইক কমেণ্ট কৰক আৰু ইমানকৈ শ্বেয়াৰ কৰক যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ গুচি যায়, সিহঁতে যাতে চাব পাৰে। ধন্যবাদ। জয় অসম।